So guys, ভাত চাত খাই আহিনে এতিয়া আহি আছোঁ ৰাতি 10টা বাজিলে আৰু অলপমান কিবা কিনি কৰিলোঁ সেইকাৰণে অলপমান দেৰি হ'ল সিহঁতৰ ঘৰত মানে ভিনি নাইতো সেইকাৰণে নিজে বনাই সেনে কিবা কৰিবলগীয়া হৈছে তো গৈ আছোঁ এতিয়া নহ'লে ইমান আন্ধাৰ ৰাতি অকলে গৈ আছোঁ। Hey guys, welcome back to my YouTube channel আৰু আপোনালোকে চাইছে ষ্টাডি ব্লগ আৰু এই ব্লগটো ৰাতিপুৱা 5টাৰ পৰা ষ্টাৰ্ট কৰিছোঁ তো আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু আগলৈ দেখাই যাই থাকিম কি হয়। আজি অলপমান ৰাতিপুৱাই উঠি কিনে মানে আমি অলপ ফুৰিব গ'লোঁ মানে মই যোৱা নাই গৈছোঁ মানে এখেত দৌৰিব গৈছিলে আৰু লগত মই গৈছিলোঁ ফটো খতম হ'ল আৰু তো আমি এনেকুৱাকৈ ৰাতিপুৱা উঠি কিনে ফুৰিব গৈছিলোঁ আৰু এইফালে আমাৰ চন্দ্ৰ বাবাটোক চাই লওক চন্দ্ৰ বোলে মোৰ যে সূৰ্য বাবা লাহেকৈ উঠি আহিছে না কি ৰাতিপুৱাই ব্লগ বনাই লৈ আপলোডো কৰি দিলোঁ এটা তো এতিয়া অলপমান পিছত ঘৰত যাম না কি এতিয়া অলপমান ইয়াতে বহিলোঁ ভিডিঅ'টো আকৌ ৰাস্তাতে ষ্টাৰ্ট কৰি দিলোঁ না কি ডাইৰেক্ট ঘৰত লগ পাম না কি মাৰ্ক চলি তো ঘৰত তাত বহি থাকিব লাগে কিবা কৰি থাকিব লাগে হা কেনেকা বহি থাকিব লাগে কেনেকা বহি লাগে এনেকা হা এনেকা Puri bisa kan, Mun? Itu rasa? रहेंगे हम नहीं नचाए कुछ तुमसे ज्यादा तुमसे कम नहीं So guys, ঘৰ নোপোৱাৰ আগতে ইয়াতে নটাংকি চলি আছে ভিডিঅ' বনাই আছে নাই কি So guys, ফুৰি আহি এনে ডাইৰেক্ট ঘৰত আহি এনে মুখ চুখ ধুই ল'লোঁ এতিয়া চাহৰ লগত খাবৰ কাৰণে একো নাই তো এতিয়া দোকান যাওঁ আটা লৈ আহোঁগৈ মানে পইচা লৈ থৈ দিয়াই আছে তো আটা আনিব যাওঁ দোকানত এতিয়া আটা আনিব গৈ আছোঁ দোকানত কি নিজে দাঁত মাজালৈকে মানে ৰখি থাকিম নেকি দাঁত মাজালৈকে ৰখি থাকোঁ মানে কিয় দাঁতটোৰ ৰঙা নে কিবাটোৰ ৰঙা ডাবৰা মূলা আৰু বহি থাকোঁ পইচাটো লৈ থৈ দে আকৌ হেৰালে মোক ক'ব নালাগে আকৌ পইচা নাই দিয়া বুলি ঐ কি কৰি আছ হা কি কৰি আছ তো এতিয়া আটা লৈ ল'লোঁ আমি দেখা পাইছে আটাটো তো এতিয়া পুৰি বনাব মায়ে ডাইৰেক্ট ঘৰত লগ পাইছোঁ না কি So guys, আমি আটা লৈ আহিলোঁ দোকানৰ পৰা আৰু দেখা পাই আছোঁ আটা নাই নি ৰ আহি ফাইনেলি ঘৰ পালোহি মানে ঘৰ সোমাম আৰু অলপমান পিছত পুৰি বনোৱা হ'ব ডাইৰেক্ট পুৰি লগ পাম না কি পুৰি ডাইৰেক্ট দেই গাইছ So guys, আটা লৈ আনিলোঁ পুৰি হৈ গ'ল তো পুৰিটো
খাওঁ না কি তো দেখাই আছো ইয়া হৈছে মোৰ কাৰণে পুৰি এইফালে বনাই আছে কৈ বনাই নাইচোন ন হৈ গ'ল নেকি দিয়া আকৌ কাঁহীত উঠে পুৰি যে বগা বগা বনাই আৰু হয় নেকি পুৰি আহি গ'ল খাওঁ না কি তো এইটো মানে পুৰিটো খাই লওঁ তাৰপিছত লগ পাম না কি ডাইৰেক্ট খাই উঠাৰ পিছত লগ পাম চ' হৈ গেছ এতিয়া সন্ধিয়া মানে কি ৰাতিৰ 7টা 7:30 হ'ল তাৰপিছত আজি মানে ঘৰৰ ভাত নাখাওঁ এতিয়া ঘৰত চাহ মাও নাই ইয়া বিছনাবিলাক খালী আৰু এতিয়া ঘৰত মই বৰ্তমান অকলে আছোঁ এতিয়া মানে ভাত খাব যাম বৌহঁতৰ ঘৰত আপোনালোকক দেখাম বাৰু এতিয়া মানে যাবৰ কাৰণে লাইট নুমাই যাব লাগিব কৈ গৈছে মানে ঘৰৰ ভিতৰত লাইটটো নুমাই আহিবি দেই বাবু বুলি নুমালে সেইকাৰণে লাইটটো নুমাই লওঁ নাই কি লাইটটো তুমি গ'ল তাৰপিছত এতিয়া মই যাওঁ ওলাই দেখাই পোৱা নাই ইমান আন্ধাৰ চাবিটো মাৰি থৈ যাব লাগিব চাবিটো আছে নাই আছে চাবিটো মাৰিব লাগিব যাওঁ নাই কি তো এতিয়া যাওঁ অলপমান দূৰ আছে সিহঁতৰ ঘৰটো পাওঁতে মানে অলপমান টাইম লাগিব ঠাণ্ডা গেটটো মাৰি দিওঁ চব গেটটো মাৰি দিলোঁ আৰু এতিয়া যাওঁ ডাইৰেক্ট সিহঁতৰ ঘৰত লগ পাম নাই কি তো ডাইৰেক্ট সিহঁতৰ ঘৰত দেই গেট মাৰি থৈ দিছে ইয়া মা তো এইটোৱে ঘৰ গৈ আছো পিছত লগ পাম নাই চ' গাইছ ভাত চাত খাই আহিনে এতিয়া আহি আছোঁ ৰাতি 10টা বাজিলে আৰু অলপমান কিবা কিনি কৰিলোঁ সেইকাৰণে অলপমান দেৰি হ'ল সিহঁতৰ ঘৰৰ মানে ভিনি নাইতো সেইকাৰণে নিজে বনাই সেনে কিবা কৰিবলগীয়া হৈছে তো গৈ আছোঁ এতিয়া নহ'লে ইমান আন্ধাৰ ৰাতি অকলে গৈ আছোঁ না কি ডাইৰেক্ট ঘৰত মা তাতে থাকিলে মা কালি আহিব ৰাতিপুৱা বৌজনীৰ পৰা অকলে ভয় লাগে সেইকাৰণে মায়ে তাত থাকি দিলে তো ৰাতিপুৱা কালি মায়ে আহিব আৰু মই অকলে এতিয়া আহিছোঁ পিছফালে চাওঁ কোনো নাই অকলে আহি আছোঁ এতিয়া ঘৰ আহি পালোহি ঘৰ মানে কি গেটটো আহি পালোহি আপোনালোকক দেখাইছোঁ গেটটো গেটটো মাৰি দিলোঁ এতিয়া ভিডিঅ'টো ইয়াতে এণ্ড কৰোঁ না কি ঘৰ আহি পালোঁ তো প্লিজ ভিডিঅ'টো যদি চাই নাই ভাল লাগিলে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব আৰু আপোনালোকক নিউ ভিডিঅ' লগ পাই আছোঁ না কি চ' গুড নাইট বাই বাই অল দ্য বেষ্ট লাভ ইউ গাইজ আপোনালোকৰ যাতে যি সপোন ভাবিছে সোনকালে পূৰ হওক না কি চ' বাই ত' নেক্সট ভিডিঅ'ত লগ পাম দেই লাভ ইউ গাইজ বাই বাই গুড নাইট